শ্ৰোতাসকল নমস্কাৰ। সকলোলৈকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান কবিতাৰ ছন্দেৰে আঘোণৰ পৰিৱেশ। শ্ৰোতাসকল, মনোমোহা আঘোণৰ সন্দৰ্ভত দেৰগাঁৱৰ কণ দাসে কবিতাৰ আকাৰে তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিছে। আহক আমি তেওঁৰ মনৰ অনুভৱ জানি লওঁ। নমস্কাৰ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আঘোণ মাহৰ এটি অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। আঘোণ মানেই যেন বিপুল সম্ভাৱনাৰ চিৰন্তন স্বাক্ষৰ। আঘোণ মানেই যেন প্ৰাপ্তিৰ আনন্দ। আঘোণ মানেই যেন সম্ভাৱনাৰ নতুন দিগন্ত। হেজাৰ কুঁৱলীৰ জিলিঙনিত থোপ খাই থাকে অনুভৱী মনৰ সীমাহীন ভালপোৱা। খেতিয়ক বন্ধুবোৰৰ প্ৰাপ্তিৰ সতেজ হাঁহি, য'ত লুকাই থাকে চহা জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতিটো চিকুণ পোৱা। আঘোণ আহিলেই অনুভৱৰ ভালপোৱাই লৈ যায় শৈশৱৰ চহৰখনলৈ। আই পিতাইৰ আপোন মানুহেৰে ভৰপূৰ সেউজীয়া ৰঙৰ পৃথিৱীখনলৈ। আঘোণ মানে যেন পিতাইৰ কান্ধত সোণগুটি ধানৰ জিৰিক জাৰাক নাচোন। আঘোণ মাহৰ সুকীয়া অনুভৱ আছে। চহা জীৱনৰ সজীৱ আৰু সতেজ সপোনৰ পূৰ্ণতা আছে। জীয়াই থকাৰ প্ৰতিশ্ৰুতি আঘোণে দি যায় গ্ৰামাঞ্চলৰ কৃষিজীৱী মানুহখিনিক। আঘোণৰ পথাৰত মায়া আছে। আঘোণৰ পথাৰত পূৰ্ণতা আছে। আঘোণৰ পথাৰত মুক্তুল হাঁহিৰ এজাউৰি ভালপোৱা আছে। খাটি খোৱা মেহনতি জনতাৰ কষ্ট আৰু ত্যাগৰ সফলতা আছে। অসমীয়া কৃষি সংস্কৃতিক আঘোণে আছুতীয়াভাৱেই আপোন কৰি আহিছে। নিজস্ব ঠিকনাৰে কৃষিজীৱী ৰাইজক আনন্দ আৰু উল্লাসেৰে আঁকোৱালি ল'ব জানেই বাবেতো আঘোণ বছৰৰ শ্ৰেষ্ঠ মাহ। আঘোণৰ দিনত বহুত কথাই মনত পৰে। কুঁৱলীয়ে আবিৰ সনা, শেৱালিয়ে ফুল বচা হিমশীতল বতাহজাকত উন্মোচিত হয় যৌৱনৰ প্ৰথম জাক চঞ্চলতা। আঘোণৰ লাহি শালি ধানৰ সোণোৱালী ৰঙৰ পৃথিৱীখনৰ সৈতে ব্যস্ত হৈ পৰা গাভৰু দাৱনী জাকৰ খিলখিল হাঁহিত সপোন ৰচা পাহোৱাল ডেকাবোৰৰ বুকুৰ মাজেৰে বৈ থাকে ভালপোৱাৰ এখনি নৈ। দাৱনী গাভৰুৱে পকা সোণবৰণীয়া ধানৰ আঁচলত মেৰিয়াই মেৰিয়াই বান্ধি দিব খোজে আপোনজনলৈ জীৱনৰ সমস্ত সুখ আৰু জীৱনৰ সকলো মনৰ কথা। আঘোণ আহিলেই অনুভৱী মনৰ আঘোণা কায়ে আঘোণৰ দিনবোৰৰ ডায়েৰী পাতত লিপিবদ্ধ কৰি ৰখা অনুভৱবোৰ সোঁৱৰাই এনেকৈ। মোৰ দাৱনী লখিমীজনী, আঘোণৰ যৌৱন পথাৰত তুমি ব্যস্ত হৈ পৰা পুৱাৰে পৰা। কুঁৱলীৰ উৰণি ঠেলি দুবৰিৰ চেঁচা পৰশ পাহৰি কেৱল মাথো ব্যস্ততা। তাহানিৰ কথাবোৰ জানো তোমাৰ মনত নপৰে? আঘোণৰ পথাৰত তোমাৰ মূৰত মৰা ভমকা ফুলীয়া গামোচাৰ খোপাটোৱে মোক কিমান সুখ দিছিল, তুমিচোন সেই কথা বাৰুকৈয়ে জানা। তোমাৰ হাতৰ জিকমিক চৌকা কাঁচিখনৰ খৰ গতিবোৰে মোক বুঢ়াই পেলাইছিল তোমাৰ মৰম নৈৰ পুখুৰীটোত। তোমাৰ লাহি হাতৰ মুঠি মুঠি পকা সোণগুটিবোৰত মই নিজকে বিচাৰি পাইছিলোঁ। নিজৰ ভাগৰুৱা দেহাটো শীতলাব পাৰিছিলোঁ। আৰু যে ৰবাব টেঙাৰ দুপৰীয়াটোত তোমাৰ কিবা ক'ব খোজা চকুহালে
আঘোণৰ পথাৰৰ দুখবোৰ, কষ্টত সৰা ঘামৰ টোপালবোৰৰ কথা পাহৰাই পেলাইছিল। আৰু তুমি যে কিমান সুখী হৈছিলা ৰবাব টেঙাৰ দুপৰীয়াটোত। ৰবাব টেঙাৰ জুতিত তুমি একেবাৰে আপোন পাহৰা হৈ পৰিছিল, যেন পৃথিৱীৰ আটাইতকৈ সুখী লক্ষ্মী দাউনীজনী কেৱল তুমি, আৰু মোৰো আপোন লক্ষ্মীজনী কেৱল মাথো তুমি আৰু তুমি। তুমি যে মূৰ তুলি চাবলৈ সময় নোপোৱা মুহূৰ্তবোৰৰ বাবেইতো জীৱনৰ সমস্ত ভালপোৱা উজাৰি দি মোৰ আজলি আইজনীৰ লক্ষ্মীজনী কৰি ল'বলৈ মোৰ মন গৈছিল। তোমাৰ মুখটোল হাঁহিৰ জীপালতাই পৃথিৱীৰ ভাগৰুৱা খেতিয়ক বন্ধুবোৰৰ মন প্ৰাণলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনে। ডাঙৰি কঢ়িওৱাৰ চলেৰে তোমাৰ কাষ চাপি যোৱাৰ কৌশলবোৰত লুকাই থকা চিৰযৌৱনা মনটোৰ আমনি কেৱল তুমি উপলব্ধি কৰিব জানিছিলা। আৰু আবেলি ডাঙৰি দুকৰি বান্ধি ঘৰমুৱা হোৱাৰ সেই মুহূৰ্তবোৰত নৰা পেঁপা বজাই বজাই তোমাক জোকাই যোৱা গৰু বাটৰ সেই আনন্দ মুহূৰ্তবোৰ জানো তোমাৰ এবাৰলৈও মনত নপৰে? কি যে মধুৰ সেই প্ৰশান্তিৰ গাঁৱলীয়া কথাবোৰ, গাঁৱলীয়া দিনবোৰ আজি মই বিচাৰি ফুৰো। বুকুখন কেতিয়াবা বিষাই, আঘোণো ক'ৰবাত হেৰাইছে নেকি বাৰু? আঘোণ আগতীয়াকৈ আহিবলৈ লৈছে নেকি বাৰু? হ'লেও আঘোণৰ প্ৰাপ্তি আছে, আঘোণৰ হেঁপাহ আছে, আঘোণৰ আনন্দ আছে, সুকীয়া পৰিচয় আছে। অসমীয়া কৃষি সংস্কৃতিক আপোন পৰিচয়েৰে বান্ধি ৰখাৰ আঘোণৰ কৌশল আছে। আঘোণ তুমিয়ে মোৰ আপোন, তুমিয়ে মোৰ জীয়াই থকাৰ সপোন, মোৰ পেয়সীৰ কপালত জিলিকি থকা পূৰ্ণিমাৰ জোন, আৰু বহুতো পৃষ্ঠা কেৱল আঘোণ আঘোণ আৰু আঘোণ। সঁচাকৈ আঘোণে লৈ আহে জীয়াই থকাৰ প্ৰতিশ্ৰুতি। খেতিয়ক বন্ধুক বানে কোবাই জুৰুলা কৰা বিষাদ যান্ত্ৰণা পাহৰাই আনি দিয়ে সাহসৰ অদম্য হেঁপাহ। এফালে যৌৱনৰ প্ৰাচুৰ্য, আনফালে কৃষিজীৱী ৰাইজৰ প্ৰাপ্তিৰ আনন্দ। কেওফালে সম্ভাৱনাৰে ভৰি পৰে আঘোণত কেৱল ব্যস্ততাৰ পথাৰ। ভঁৰাল টনকিয়াল কৰিবলৈ আঘোণে মনত সাহস দিয়ে। আঘোণৰ আনন্দ আছে, ব্যস্ততা আছে, যৌৱনৰ প্ৰথম জাক বৰষুণ পৰাৰ উন্মাদনা আছে। চহা জীৱনৰ জীয়াই থকাৰ সম্বল আঘোণে ঘূৰাই আনে, তাতেইতো আঘোণৰ পৰিচয়। আঘোণো তই মোৰ বুকুৰ আপোন, তই মোৰ পিতাইৰ কান্ধত জিৰিক জাৰাককৈ বাজি থকা জুনুকাৰ নাচোন।